Karbi Anglong SP Sanjeev Kumar Saikia Phan EC audio viral apotha Karbi Anglong SP pen Diphu Police Station along FIR kipidam. Karbi Anglong SP pen Pherangke tuma phan ke pachini tengke Karbi Anglong SP phan EC audio along viral apotha Kiritarli pameji phan lapen angpura philong anta ketarlipji phan Diphu Police Station along 79/2023 IPC section 120B/420/500/511 RW section 67 UP 17 ek aron pen FIR ipondo busi Pherangke amei long pen Karbi Anglong SP lamkri pachini pon এটা ষড়যন্ত্ৰ বুলি আমাৰ সন্দেহ হৈছে এই ষড়যন্ত্ৰটো উদ্ঘাট কৰিবৰ কাৰণে এটা ইতিমধ্যে গোচৰ ৰুজু কৰিছোঁ আৰু আমি তদন্ত পৰ্যায়ত আমি কি ডেভেলপমেণ্ট আনিব গোচৰত আমি ডিপু পিএছত ৰেজিষ্টাৰ কৰিছোঁ এতিয়া আমি কোনো ব্যক্তি তাত লিখা নাই কাৰণ এই কনস্পিৰেচিটো কোন আছে কাৰণ ভইচ ফাইলটো আহিছে কাৰ পৰা আহিছে কোন মিডিয়া হাউচে পাব্লিছ কৰিলে তেওঁলোকক আমি অনুৰোধ জনাম যে তেওঁলোকে কোন চ'ৰ্চৰ পৰা পাইছে তেতিয়া আমি গম পাম যে এইটো ভইচ ফাইল আমি চাৰ্কুলেট হোৱা পৰিলক্ষিত হৈছে আমাৰ এই ভইচ ফাইলটোত SP কাৰ্বি আংলং SP গোলাঘাটকে আদি কৰি কাৰোবাক বা পইচা দিয়াৰ কথা তেওঁলোকে কৈছে দুজনমানৰ কথোপকথন আহিছে আৰু কিছু চিনিয়ৰ পলিটিকেল লিডাৰৰ নাম তেওঁলোকে ইতিমধ্যে লৈছে গতিকে আমাৰ এইটো এটা ষড়যন্ত্ৰ বুলি আমাৰ সন্দেহ হৈছে এই ষড়যন্ত্ৰটো উদ্ঘাট কৰিবৰ কাৰণে এটা ইতিমধ্যে গোচৰ ৰুজু কৰিছোঁ আৰু আমি তদন্ত পৰ্যায়ত আমি কি ডেভেলপমেণ্ট আপোনালোকক গোচৰত আমি ডিপু পিএছত ৰেজিষ্টাৰ কৰিছোঁ। News report Longsodar Inti Karbi Anglong Live.